কিন্তু আজিৰ দিনটো মোৰ কাৰণে অতি গৌৰৱৰ দিন। আমাৰ গোটেই অঞ্চলটোৰ কাৰণে এটা গৌৰৱৰ দিন, কাৰণ আমি ইমান পিছপৰা অঞ্চলত আমাৰ সৌজন্যত ওদালগুৰি জিলা সাহিত্য সভাৰ অষ্টম বাৰ্ষিক অধিৱেশনখন ইয়াত অনুষ্ঠিত হৈছে। কিন্তু এনেকৈ জিলা সাহিত্য সভাৰ আমাৰ কৰ্মকৰ্তাসকলৰ বাহিৰেও অসম সাহিত্য সভাৰ পৰাও আমাৰ যিখিনি মানুহ আহিছে, এইটো সঁচাকৈ অভাৱনীয় আৰু মই কল্পনাতীত আনন্দিত। আৰু বিশেষকৈ আমি এইটো আশা কৰোঁ, এটা বাৰ্তা মই এইটো পাঠশালাৰ যিটো অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে, তাতো মই এটা প্ৰশ্ন প্ৰতিনিধিত্ব কৰিছিলোঁ যে আমাৰ যিখিনি বংগমূলীয় যিখিনি মুছলমান আছোঁ, সেইখিনি আমি হাড়ে হিমজুৱে অসমীয়া 1901 চনত নগাঁও জিলাৰ আলিটাংনিত, তাত 1901 চনতে অসমীয়া মাধ্যমত প্ৰাথমিক বিদ্যালয় স্থাপন কৰা হৈছিল। আৰু অসমৰ বিভিন্ন অসম সাহিত্য সভাৰ সভাপতি বহুতেই তেখেতসকলৰ ভাষণত আমাক অসমীয়া হিচাপে আঁকোৱালি লোৱা তেনেকুৱা ভাষণো আমি পাইছোঁ। আৰু এই ক্ষেত্ৰত আমাক বৰ্তমান যিটো অলপ এইটো মই ৰাজনীতি বুলি ভাবিছোঁ, এইটো মই বিষ্ণু ৰাভাৰ যিটো দৰ্শন, সেই দৰ্শনটোক মই হাড়ে হিমজুৱে সমৰ্থন কৰোঁ। তেখেতে কৈ গৈছে যে অসমৰ যিমানবিলাক জাতি জনগোষ্ঠী আছে, তেওঁলোকে নিজৰ ভাষা জীয়াই ৰাখিও তেওঁলোকে কি কৰে, প্ৰকৃত অসমীয়া হৈ তেওঁলোকে বসবাস কৰিব পাৰে, এটা বৃহৎ অসমীয়া জাতি গঠন কৰিব পাৰে। এইটো হয়। আজি ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি ৰূপে দায়িত্ব গ্ৰহণ কৰি মই মোৰ কৰিবলগীয়া কামখিনিৰ কাৰণে যিখিনি মোৰ আহি থকা দিনকেইটাৰ যিটো দায়িত্ব, সেই দায়িত্ব ৰাইজৰ আশীৰ্বাদ শিৰত লৈ যিখিনি কৰ্মসূচী আমাৰ বাকী আছে কৰিবলৈ, যোৱা কাৰ্যকালকেইটাৰ যিখিনি কৰ্মসূচী, এই কৰ্মসূচীখিনি আধৰুৱা হৈ থকা কৰ্মসূচীখিনি সেইখিনি পূৰণ কৰাৰ এটা দায়িত্ব ল'বলৈ মই মন মেলিছোঁ। আৰু নতুন নতুন কৰ্মসূচী গ্ৰহণেৰে জিলা সাহিত্য সভাক অসমীয়া ভাষাটোক বিভিন্ন জনগোষ্ঠীয় ভাষাৰ লগতে একে শাৰীতে আগুৱাই লৈ যাবলৈ মই পণ লৈছোঁ, সংকল্প গ্ৰহণ কৰিছোঁ। মোৰ সোঁৱে বাৱে থকা সকলো লোকৰ মোৰ কাৰ্যনিৰ্বাহক সমিতিখনৰ মই সহযোগ কামনা কৰিছোঁ। ইংৰাজী মাধ্যমৰ প্ৰতি মানুহৰ যিটো দুৰ্বলতা বা চৰকাৰৰ যি ইংৰাজী মাধ্যমৰ প্ৰতি বা অসমীয়া মাধ্যমৰ প্ৰতি বা মাতৃভাষা মাধ্যমৰ প্ৰতি যিটো এটা তেওঁলোকৰ চৰকাৰৰ নীতিৰ সমালোচনা হৈ আছে বা আলোচনা হৈ আছে, চৰ্চা হৈ আছে, সেইসমূহৰ ক্ষেত্ৰত মই চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক মই অনুৰোধ জনাব বিচাৰিছোঁ, যাতে অসমীয়াৰ লগতে জনগোষ্ঠীয় যিবিলাক ভাষা আছে, আমাৰ মাতৃভাষা আছে, সেই মাতৃভাষাসমূহৰ প্ৰতিও যাতে সন্মান প্ৰদৰ্শন কৰা হয় আৰু মাতৃভাষাৰ জৰিয়তেহে যে অন্য ভাষা শিকিব পাৰি, সেই কথাটোৰ ওপৰত যেন তেওঁলোকে গুৰুত্ব আৰোপ কৰে। এইটো সঁচাকৈয়ে এটা বৰ চৰ্চাৰ বিষয় হৈ পৰিছে। অসমীয়া ভাষা কেৱল অসমীয়া ভাষাই নহয়, মাতৃভাষাৰ যিবিলাক আমাৰ ভাষা আছে, জনগোষ্ঠীয় ভাষা আছে, সেইবিলাকৰ মাজে মাজে মানুহে হিন্দী বা ইংৰাজী বা অন্যান্য কিছুমান ভাষা লগাই বা ভাষাৰ শব্দ প্ৰয়োগ কৰি সেই ভাষাটোক বিজতৰীয়া বা পতনুৱা ভাষাৰূপে তেওঁলোকে এটা নতুনকৈ ৰূপ দিবলৈ বিচাৰিছে। এয়া মুঠেও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু তেখেতসকলক অনুৰোধ কৰিছোঁ, আহ্বান জনাইছোঁ, যাতে হকে বিহকে য'তে ত'তে যিকোনো ভাষাৰ শব্দ প্ৰয়োগ কৰি তেওঁলোকে এই ভাষাটোৰ যাতে তেওঁলোকে ইয়াৰ মৰ্যাদা হানি নকৰে। মই ৰাইজলৈ আহ্বান জনাইছোঁ যেন আমাৰ এই যিটো ভাষা, চিৰচেনেহী মোৰ ভাষা জননী বুলি কোৱা হয়, নিজৰ মাতৃভাষাটোৰ সমান আন একো হ'ব নোৱাৰে। আমি সপোন দেখিলেও মাতৃভাষাতহে দেখোঁ। গতিকে মাতৃভাষাটোৰ প্ৰতি সকলোৱে যেন একনিষ্ঠভাৱে, সততাৰে, বিশ্বাসযোগ্যতাৰে তেওঁলোকে যাতে আগবাঢ়ি আহে, শ্ৰীবৃদ্ধি সাধনত যাতে অগ্ৰসৰ হয়, তাৰ বাবে মই সকলোৰে প্ৰতি আহ্বান জনাইছোঁ।